Hi everyone, welcome back to our channel. মই স্নিগ্ধা আমাৰ চেনেল দ্য ফুডaholic কাপললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। বহুত দিন একো মই ৰেচিপি দিয়া নাছিলোঁ, ব্লগে দি আছিলোঁ কাৰণ অকমান বিজি হৈ আছিলোঁ, সেইকাৰণে ৰেচিপি তেনেকৈ একো কৰা নাছিলোঁ, বনোৱা নাছিলোঁ ভালকৈ কিবা। আৰু আজি ৰাতিপুৱাই মই ভাবিলোঁ এটা ব্ৰেকফাষ্ট ৰেচিপি দিওঁ, এটা বেলেগ এটা টেষ্ট ল'বলৈ মন গৈছে। আজি বৰা চাউলৰ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ, কাৰণ বৰা চাউলৰ মিঠাকৈ বা জলপান নিচিনাকৈ খাই সদায় কিমান একেটা টেষ্টকৈ খাম, আৰু মই জলপানটো ইমান এটা ভালো নাপাওঁ। বৰা চাউল আছিলে, মই ভাবিলোঁ সেইকাৰণে বৰা চাউলৰ এটা বেলেগ নিমখীয়া কিবা এটা ৰেচিপি বনাওঁ বুলি, আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও ট্ৰাই কৰিব পাৰিব যদি জলপান খাই পেলাই বেয়া পায় বা সদায় একেটা ৱেট খাই পেলাই ভাল নাপায়, বেয়া পায়, তেন্তে আপোনালোকেও এইটো ৰেচিপি ট্ৰাই কৰিব পাৰিব। আৰু যদি ৰেচিপিটো ভাল লাগে তেন্তে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই আৰু এটা নতুন চেনেল খুলিছোঁ, দ্য স্নিগ্ধাছ ব্লগছ বুলি। সেই তাতে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত যাব, লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে ভিডিঅ' মই তাতে স্কিন কেয়াৰো দিম বা বাকী সকলোখিনি তাতে ভিডিঅ' মই দি থাকিম কিবা কিবি, আপোনালোকে চাব সেইটো ভিডিঅ'। তেন্তে ৰেচিপিলৈ আগবাঢ়ো ব'লক। বৰা চাউলটো সদায় একে জলপান খাই আমনি লাগে, সেইকাৰণে ভাবিলোঁ আজি অলপ বেলেগ ধৰণে বনাই চাওঁ। সেইকাৰণে ইয়াতে ঘিউ এচামুচ দিছোঁ। ঘিউখিনি গলি অহাত এতিয়া মই তেজপাত এখিলা দি দিম ইয়াত। পিঁয়াজ দি দিছোঁ, পিঁয়াজ এটা সৰু চাইজত মিডিয়াম কাটি পেলাই দি পেলাই এতিয়া লৰাই থাকিম এইখিনি। পিঁয়াজখিনি ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত আলু দি দিম, আলুখিনি লৰাই লওঁ। বেলেগ চব্জি একো দিয়া নাই, ইয়াত মই ফ্ৰ'জেন মটৰ অকণমান দি দিম, আৰু সেইখিনিও আকৌ লৰাই লওঁ পুনৰ। এতিয়া অকণমান ড্ৰাই ফ্ৰুটছ, কাজু কিচমিচ আছে, সেইখিনিও দি দিম। পোলাও নিচিনাই বনাইছোঁ আৰু বৰা চাউলৰ পোলাও। অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া মই বৰা চাউলখিনি এড কৰিম, আৰু মই পানীত 1 ঘণ্টা তিয়াই ৰাখিছিলোঁ। আকৌ লৰাই লওঁ। এতিয়া নিমখ দিছোঁ, আকৌ লৰাই ল'ম নিমখ দি পেলাই। ভজা হৈ গ'ল, এতিয়া মই ঠাণ্ডা পানীকে এড কৰিছোঁ। পানীটো নিজৰ জোখমতে দিব, মই তেনেকৈ একুৰেট একো জোখত দিয়া নাই, জাষ্ট আন্দাজ মতে দি দিছোঁ আৰু। গেছটো বঢ়াই দিছোঁ, আৰু এতিয়া চিটি আহালৈকে মই ঢাকনখন লগাই চিটি আহালৈকে ৰখিম। চাওঁ 3-4টামান চিটি মাৰি চাওঁ, যদি নিসিজা নিচিনা লাগে তেতিয়া আকৌ কৰি দিম। ঢাকন লগাই দিছোঁ। এয়া ৰেডি হৈ গ'ল, 3টা চিটি মৰালোঁ খালি, আৰু এয়া খাবলৈ ৰেডি হৈ গ'ল। মই উলিয়াই পেলাই আপোনালোকক দেখাম।
এয়া এইখিনি মই উলিয়াই ল'লোঁ মই টেষ্ট কৰি চাইছিলোঁ খুব টেষ্টি হৈছে খাবলৈ আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব নিশ্চয় ভাল পাব আৰু বেলেগ গাজৰ বিন সেইবোৰ চব্জিও এড কৰিব পাৰে যিমান চব্জি এড কৰিব বিচাৰে কৰিব পাৰে জলপানটো সদায় খাই ভাল নালাগে মই বিশেষকৈ ইমান ভাল নাপাওঁ মিঠাটো সেইকাৰণে এনেকৈ খাবলৈ ভাল লাগে সেইকাৰণে আজি এনেকৈ বনালোঁ আৰু ট্ৰাই কৰি চাব আপোনালোকেও